নমস্কাৰ আমাৰ দ্বিতীয়টো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰাতিপুৱাই আৰম্ভণি কৰিছোঁ পহিলা বহাগ আৰু জেতুকাৰে। মা ভণ্টি আৰু মোৰ হাতত জেতুকা, আমাৰ টুকটুক আৰু পতৰীয়া, তাৰপিছতে খেল ধেমালি। ৰাতিপুৱাই মায়ে আহি দিলেহি এযোৰ কাপোৰ, আৰু মই অৱশ্যে আনবক্সিং কৰা নহ'লে যদি বহুত সুখী। আনবাৰৰ দৰে এইবাৰো ৰংঘৰলৈ পহিলা বহাগৰ দিনটোতে যাওঁ বুলি থিৰাং কৰিলোঁ, কিন্তু ইহঁত দুজনে দেখোন সাজোন কাচোন শেষেই নোহোৱা হ'ল। তাৰ পাছতে যাত্ৰা আৰম্ভ কৰি দিলোঁ ৰংঘৰলৈ বুলি। আটাইকেইটা বহি হাঁহি ধেমালি উৎপাত লেকচাৰ। মহিলা সন্থাৰ মাজতে মই ড্ৰাইভাৰটো হৈ গ'লোঁ আৰু ৰংঘৰলৈ বুলি। মইতো জানিছিলোঁৱেই আনবাৰৰ দৰে এইবাৰো মানুহ বহুত বেছি হ'ব বুলি। পহিলা বহাগৰ দিনটোত সকলোৱে ৰংঘৰলৈ বুলি আহে, সকলো ঠাইৰ পৰা আহে। এইবাৰ জিজিএছ চাৰিআলিয়েদি গাড়ীখন লৈ যাম বুলি ভাবিছিলোঁ যদিও কিমাননো ক্লাছ হেঁচুকি যাম, সেয়েহে গাড়ীখন চাৰিআলিতে ৰখাই পেলাই খোজ ল'লোঁ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। তথাপি নিজৰ ঠাইখিনি, নিজৰ শিৱসাগৰ জিলাখন আৰু ৰংঘৰটিক লৈ সদায় বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ। তাত গৈ ইটোৱে সিটোৰ চিনাকি বহুতকে লগ পালোঁ, আৰু অলপমান বিহু চাওঁ বুলি আষ্ট্ৰিয়ানা দিহিঙীয়া আৰু অমৃতা গগৈৰ বিহুকে চাবলৈ বুলি আটাইকেইটা আগবাঢ়িলোঁ মানুহৰ ভিৰ ঠেলি। বলকচোন অকণমান বিহুকে উপভোগ কৰোঁ, ৰংঘৰৰ বিহু। সময় 5 মানেই বাজিল আৰু লাহেকৈ ঘৰমুৱা হওঁ বুলি আৰম্ভ কৰিলোঁ যাত্ৰা। আৰু ঘৰত আহি মোৰ পুৰণি বন্ধু কেইজনমানো আহিলে, আৰু আমাৰ ধুনৰ ঘৰৰ পৰাও মা খুৰীহঁত আহিছিল। আৰু ফটোশ্বুট কি চাব দিনটো, আপোনালোকলৈ কেইটামান ফটো আগবঢ়ালোঁ এইখিনিতে। আৰু আজিৰ আমাৰ এই মিনি ব্লগটো ইমানতেই সামৰিছোঁ, আৰু আপোনালোকে আপোনালোকৰ মৰমবোৰ দি যাব দেই। ধন্যবাদ।